ফাৰ্ষ্টত আপোনালোকে এই ভিডিঅ'টো চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অন্তৰপৰা ধন্যবাদ জনাব বিচাৰো কিয়নো তেওঁ মোক ইমান ইম্পৰ্টেঞ্চ দিছে চাওক দিছ ইজ এ ভেৰি চিম্পল থিং তো যোনে নহ'লেও সেইটো খাব পাৰে তো মোৰ মায়ে খায় তো মই খাওঁ সেইটো আই ডোণ্ট থিংক সেই বস্তুটোক লৈ পলিটিক্স কৰাটো ইম্পৰ্টেণ্ট হয় এই মাত্ৰ মই গম পাইছোঁ যে বিজেপি IT চেলে এটা AI জেনেৰেটেড ডিপ ফেক ভিডিঅ' বনাইছে মোৰ ইমান ডেছপিৰেশ্যন কিহৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজয় গুপ্তাৰ ডাঙৰীয়াৰ ইমান তললৈ যে তেওঁলোকে নামিব পাৰে মই ভাবাই নাছিলো বিজেপি IT চেলে ইমান কষ্ট কিয় কৰি আছে ইমান পইচা কিয় খৰচ কৰি আছে আৰু ইমান এফৰ্টছ কিয় দি আছে তেওঁলোকে কিবা যদি ভিডিঅ' বনাব লাগে তেওঁলোকে আহক মোৰ ঘৰলৈ মই নিজে কৈ দিম কথাখিনি শেষত মই এইটোৱে ক'ব বিচাৰিছোঁ যে মই এতিয়া FIR এখন লঞ্চ কৰিম আৰু ষ্ট্ৰিক্ট লিগেল কোৰ্চ অফ একশ্যন ল'ম ধন্যবাদ আহক এতিয়া মই আপোনালোকক আচল ভিডিঅ'টো দেখাম কি আছে এজনী সৰু কম বয়সীয়া ছোৱালী এই ছোৱালীজনীৰ লগত লাগিব নোৱাৰি যুঁজিব নোৱাৰি তেওঁলোকে এনেকৈ এটা মানে পন্থা হাতত লৈছে যেন কেনেকৈ তাইক মানে ডমিনেট কৰিব পাৰি কেনেকৈ তাইক মানে মানুহৰ মাজত সৰু কৰিব পাৰি চাওকচোন অন্তৰপৰা ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ আগতে মই গম পালোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিডিয়া ইণ্টাৰেকশ্যনত মোৰ আৰু মোৰ মাৰ এগেইনষ্টত কিছুমান এলিগেশ্যনছ আনিছে যিবোৰ সম্পূৰ্ণ ভুল ইয়াৰ পৰাই গম পায় যে তেওঁলোকে মধ্য গুৱাহাটী সমষ্টিত নিজৰ পৰাজয় স্বীকাৰ কৰিছে মই ৰাজনীতিত অহা মাত্ৰ 15 দিন হৈছে আৰু ইমান কম সময়ত মোক মধ্য গুৱাহাটীবাসী ৰাইজ আৰু অসমবাসীয়ে যি মৰম দিছে সেয়াই দেখিয়ে তেওঁলোকে ভয় খাইছে কিন্তু তেওঁ নিজৰ মুখত মোৰ নামটো লোৱাৰ পাছত গোটেই ভাৰতবাসীয়ে গম পাব যে কুন্কি চৌধুৰী কোন পুনৰ এবাৰ আপোনাক ধন্যবাদ